প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ এখন মনোমোহা ঠাইলৈ আহি আছোঁ গাইজ। ঠাইখনলৈ আহিয়ে ভাল লাগিল, কিয়নো আহিয়ে প্ৰথমতে আমাৰ মৰমৰ কণ্ঠশিল্পী কুমাৰ ভৱেশ দাক লগ পালোঁ। দাদাক লগ পালোঁ আমাৰ পিকনিক স্পটত। দাদা ধন্যবাদ, আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰটো ভাল হওক আপোনাৰ, নিশ্চয়। প্ৰগ্ৰেম ঠিকে থাকে চলি আছে। এতিয়া ৰিচেণ্টলি ক'ত প্ৰগ্ৰেম আছে জানিব পাৰিম নেকি অলপ? প্ৰগ্ৰেম আছে আৰু এই তোমাৰ কৰিলোঁ, যোৱাকালি কৰিলোঁ। আচ্ছা, যোৱাকালি মান্দাকাটা আছিলে। হয় হয়, আজি ইয়াত শ্বুটিং আছে। হয় হয়, শ্বুটিং আছে আৰু সেইকাৰণে। নমস্কাৰ গাইজ, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এখন বিশেষ ঠাইলৈ আহিছোঁ, যিখন ঠাই অতি ধুনীয়া, আটক ধুনীয়া ঠাই। এইখন ঠাইৰ বিষয়ে সবিশেষ মই কিছু সময় পিছতে আপোনালোকক দেখুৱাম আৰু জনাম। আপোনালোকে দেখি নিশ্চয় আপ্লুত হ'ব, কাৰণ প্ৰত্যেকখন ঠাইৰে বিশেষ কিছুমান বিশেষত্ব থাকে, ভাল লগাৰ কিছুমান কাৰণ থাকে। এই ঠাইখনৰো কিছুমান বিশেষ বিশেষত্ব আছে, যাৰ কাৰণে ঠাইখনলৈ হাজাৰ হাজাৰ মানুহৰ আগমন হয়। নৈ আৰু পাহাৰৰ সংগমস্থলী, দুখন নৈ দেখিছে। এখন নৈ আপোনাৰ ভূটানৰ ছাইডৰ পৰা বৈ আহিছে আৰু এখন আহিছে আমাৰ অসমৰ ছাইডৰ পৰা, দেখিছে। দুইখন নৈ আহি ইয়াতে সংলগ্ন হৈছে। বগামাটিৰ বৰনৈত এক অপৰূপ সৌন্দৰ্য, খৰস্ৰোতেৰে পাহাৰৰ পৰা নৈখন বৈ আহিছে শিলৰ মাজে মাজে। পানীৰ শব্দত আপোনালোকে জানিব যে কিমান স্পীডত পানী আহিছে। এয়া চাওক, অতি মনোমোহা। এইখন এয়া যে দেখিছে মোৰ পিছফালে, এইখন বগামাটি পাহাৰ। এই খণ্ডখিনি আপোনাৰ বগামাটিৰ অসমত পৰে। আৰু এই পিছফালৰ যিখিনি ঠাই দেখিছে আপুনি, এইখন দেখিছে যে পাহাৰখন, এইবিলাক হ'ল ভূটানত পৰে। আপোনাৰ চাওক, এয়া ভূটান আৰু অসমৰ, অৰ্থাৎ ইণ্ডিয়াৰ আমাৰ এয়া বৰ্ডাৰ। এই পানী পিছফালে দেখিছে, এইখন বগামাটি পাহাৰ। ইয়াৰ পাহাৰৰ মাটি অংশ অতি বগা হোৱাৰ কাৰণে চাগে ইয়াক বগামাটি বুলি কোৱা হয়। এই যে মই ফটো দেখুৱাইছোঁ, ভিডিঅ'ত দেখুৱাইছোঁ, এই পাহাৰখন আছে আমাৰ অসমত, অৰ্থাৎ ইণ্ডিয়াত। আৰু ইয়াৰ পিছফালে যিখন পাহাৰ আছে, এইখন দেখিছে গাইজ, এই পাহাৰখন, এইখন হৈছে আপোনাৰ ভূটান। এয়া ভূটান আৰু ইণ্ডিয়াৰ এক সংগমস্থল, বৰ্ডাৰ। এই অঞ্চলৰ পৰাই আৰম্ভ হৈ যায় ভূটান, আৰু ইয়াৰ পৰা অঞ্চল আৰম্ভ হৈ যায়। শাৰী শাৰীকৈ আছে এইবিলাক, সকলোবিলাক চাওক গাইজ। এই বগৰীবিলাক ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ নিজে হৈছে, কিন্তু এইবিলাক কোনেও ৰোপণ কৰা নাই। এইবিলাক নিজে নিজে হোৱা বগামাটি অঞ্চলৰ এক প্ৰাকৃতিক। এইখিনি ঠাই আপুনি যিমান দূৰলৈকে চাই, গোটেইবিলাক বগৰী গছে দেখিব, অকল লমালমে লাগি আছে। এয়া হ'ল বগামাটিৰ আটাইতকৈ উচ্চতম স্থান, য'ত আছে এক সুন্দৰ বৌদ্ধ মন্দিৰ। এই বৌদ্ধ মন্দিৰৰ বৌদ্ধ মূৰ্তিটো মই আপোনাক দেখুৱাই দিছোঁ। ই বগামাটি গোটেই পিকনিক প্লেচখনৰ ভিতৰতে আটাইতকৈ উচ্চ স্থানত অৱস্থিত। মই আপোনালোকক আংশিকভাৱে হ'লেও বগামাটিৰ কিছু অঞ্চলৰ দৃশ্য, প্ৰাকৃতিক মনোমোহা দৃশ্য আপোনালোকক দেখুৱালোঁ। আৰু এই দৃশ্যসমূহ দেখুৱাই মই এই ভিডিঅ'টি বগামাটিৰ পিকনিক স্পটৰ ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ।